Hello everyone, welcome back to my another vlog. আজি মই vlogটো গধূলি পা স্টার্ট কৰিছো মানে ৰাতিৰ খানা বনাবলৈ লৈছো আৰু এতিয়া গটিকে আজিৰ vlogটো কমপ্লিটলি হ'বলৈ গৈ আছে এটা ৰেচিপিৰ ওপৰত ৰেচিপিটো হৈছে জিৰো অইল চিকেন ৰেচিপি গটিকে ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰো যে মাংস আমি তেল নিদিয়াকেও বনাই খাব পাৰো টেষ্টিকে গটিকে ৰেচিপিটো বনাম এতিয়া আৰু মোৰ হাজবেণ্ডো হেল্প কৰিব খাবা নখোৱা খাব লাগিব বনোৱা গতিকে এতিয়া আমি বনাম আৰু বনোৱা ষ্টাৰ্ট কৰিম আপোনালোকক ভিডিঅ'ত দেখুৱাই যাম আমাৰ কাটি লৈছে বাইদেৱে নহৰু আদা দিব লাগিব তাৰপিছত নহৰু আদাটো মানে হৰকে দিব লাগিব বইলত হেতুৱে মেইন বেলেগ মছলা ব্যৱহাৰ নকৰো বেলেগ মছলা ব্যৱহাৰ কৰিলে বইল নিচিনা নালাগে ন আৰু বইল চব্জিত বেয়া লাগে গাছ টেঙা দিবা না গাছ টেঙা খাবা নাজান না তুমিহে গাছ টেঙা জানিবা নিদিয়াকো টেষ্টি হ'ব যদি খাম বুলি কোৱা তেতিয়া দি দিম নালাগে তুমি যেনেকৈ ভাবিছা আজি এনেকেই বনোৱা মই টেষ্টাৰহে কিবা এনে ফ্লেভাৰটোৰ কাৰণে অলপ দি দিম বাৰু ফ্লেভাৰো দিয়া নেকি তুমি নহয় বনাও এনেই অলপ অলপ কি ফ্লেভাৰ দিয়া তুমি কি লেভেণ্ডাৰ ৰ'জ নহয় ষ্ট্ৰবেৰী ভেনিলা কি পাইছে চিকেনত এইবিলাক ফ্লেভাৰ সেইবিলাক নেপাইছে কিন্তু ধনিয়া ফ্লেভাৰ নেকি আকৌ ধনিয়াটো ফ্লেভাৰ মেইন ধনিয়াটো দিলে মানে বহুত টেষ্টি লাগে ধনিয়া খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব কিছুমান ধনিয়া খাই বেয়া পোৱা মানুহ আছে বাৰু গোন্ধটোৰ কাৰণে মই আকৌ ভাল পাওঁ ঠিক বনাবা তেতিয়া চিকেনখিনি দেখাই দিয়া চিকেন মই দেখা মানে এইখন বুলিহে ক'ব পিছত আমি দুটাহে আছোঁ আৰু কিমান খাম মই আধা কেজিমান খাব গোটেইখিনি ভালকৈ ৰেডি কৰি ল'লোঁ কি লৈছোঁ দেখুৱাইছোঁ চাওক মই আলু লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটি 5-6 পিচমান তাৰপিছত এইফালে মিডিয়াম চাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ ধুনীয়াকৈ শুকান জলকীয়া 3টা লৈছোঁ লগতে কেঁচা জলকীয়া 2টা ফালি লৈছোঁ ধনিয়া কেইডালমান এফালে নহৰু আদাখিনি মই পিচি লওঁ এতিয়া পিছা নাই তাৰপিছত চিকেনখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এয়া বন্ধাকবি দুফাল দি দিম এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি তাৰপিছত এয়া পিঁয়াজ লৈ বিলাহী লৈছোঁ অকণমান ডাঙৰকৈ কাটি দিব বইলত ডাঙৰকৈ কাটিলে ভাল লাগে গতিকে তেতিয়াহ'লে ব'লক এতিয়া বনাওঁগৈ তেতিয়াহ'লে তো কেৰাহীটো মই প্ৰথম গৰম কৰি ল'লোঁ তাত অলপ নিমখ দি দিম যাতে চিকেনখিনি লাগি নধৰে তাৰপিছতে ইয়াত মই দি দিম চিকেনখিনি আপোনালোকে ননষ্টিকো ব্যৱহাৰ কৰিব পাৰে কিন্তু এনেকুৱা কেৰাহীটো বনাই খাব পাৰি চিকেনৰ পৰা এনেও অলপ তেল ওলাবই ব্ৰইলাৰ চিকেনৰ পৰা তেল ওলাই গতিকে প্ৰথমতে অকণমান লাগি ধৰা নিচিনা লাগিব তাৰপিছত ঠিক হৈ যাব এনেকৈ ভালকৈ অকণমান লৰাম মই চিকেনখিনি অলপ দেৰি ভাজিলোঁ ইয়াত দেখিছেনে চিকেনৰ পৰা তেল ওলাইছে আৰু লাগিও ধৰা নাই এতিয়া মই ইয়াত পিঁয়াজ দি দিম পিঁয়াজখিনি ভালকৈ লৰাই ল'ম এতিয়া অকণমান ঢাকনখন দি সিজিবলৈ দিম মানে পিঁয়াজখিনি কোমল হৈ লওক এতিয়া পিঁয়াজখিনি গলি গৈছে এতিয়া মই ইয়াত দি দিম অলপ নহৰু আদা পেষ্ট আৰু নহৰু আদাখিনি এনেকৈ গোটা গোটাকৈ খুন্দিব লাগে তেতিয়া ভাল লাগে খাই মই অলপ থৈ দিছোঁ লাষ্টত দিবলৈ কম দিয়াৰ পিছত
তাৰপিছত হিলাই থাকিবা নেকি? লৰাব লাগিব মানে ভালকৈ ভাজ খাব লাগিব তেতিয়া ভাল লাগিব। গোন্ধটো ভাল ওলাইছে নে? গোন্ধটো কেনেকুৱা পাইছে? ঠিকে আছে, গোন্ধটো ওলাইছে লাহে লাহে। মমৰ ভিতৰত ষ্টাফিংটো নিচিনা গোন্ধাইছে। মমৰ জোল। এতিয়া মই ইয়াত দি দিম জলকীয়াকেইটা আৰু লগতে আলুকেইডোখৰ। আলুবোৰ ডাঙৰ ডাঙৰকৈ দিছোঁ কাৰণ এনেও বইল হওঁতে সিজিয়ে যাব। এতিয়া আলুকেইডোখৰ লগত কিমান দেৰি লাগিব সিজিবলৈ? বেছি নালাগে, খুব বেছি কিমান লাগিব? আধা ঘণ্টা। এই আধা ঘণ্টা নালাগে, এতিয়া অলৰেডি আধাখিনি সিজিয়ে যাব ন ভাজোঁতে। 15-20 মিনিটমানহে লাগিব, তাত ইমানো নালাগে, 10-15 মিনিট লাগিব। আলু নিসিজিবই 10 মিনিটত। সিজিব। এতিয়া ওলাইছে চেণ্টটো। মজা ওলাইছে। তোমাকে ফাৰ্ষ্ট দিম টেষ্ট কৰি। তেল নিদিয়াকৈ লগাই নাই দেখিবলৈ। এতিয়া দি দিম মই ইয়াত বিলাহীকেইডোখৰ। বিলাহীটো মই অকণ সৰহকৈ দিছোঁ। তাৰপিছতে নিমখ আৰু অলপ দি দিম কাৰণ নিমখটো মই কমকৈ দিছিলোঁ আৰু বিলাহীকেইডোখৰ গলিবলৈ নিমখ অলপ দি দিব লাগিব। আপোনালোকৰ জোখমতে দিব আৰু নিমখটো কিমান কমকৈ খাই বেছিকৈ খাই। ধুনীয়াকৈ অকণমান দেৰি লৰাম, বিলাহীটো গলি ল'বলৈ দিম। তাৰপিছতে ইয়াত পানী দিব পাৰিম। মজা টেষ্টি হৈছে, চেণ্টটো মজা হৈছে। পানী দিবলৈ হৈছে আৰু বিলাহীখিনি আৰু অলপ গলি লওক, তাৰপিছত পানীটো দি দিম। কবিখিনি ক'ত দিবা? কবিখিনি অলপ পিছত দিম, পানী দিয়া আগে আগে। কবিটো পটককৈ সিজি যাব ন, বেছি টাইম নালাগে। সেইখিনি এতিয়া হৈ গৈছে, ইয়াত মই দি দিম কবি। কবিটো যে দিবই লাগিব বুলি কথা নাই আৰু, কবিটো অপশ্যনেল হয় যদি মানে খাই ভাল পায়। বইলত কবি চবিবোৰ ভাল লাগে, সেইটো কাৰণে মই দিছোঁ। বেলেগো দিব পাৰে, আপোনালোকে লাই শাক চাংকো দিব পাৰে লাই শাকৰ ছিজনত। ইয়াত হালধি চালধি একো নিদিওঁ কাৰণ বইলত হালধি নিদিয়েনো, আৰু বিলাহীৰ কাৰণে কালাৰটো ধুনীয়াকৈ লাগিছে। অলপ টাইম ঢাকি দিম, তাৰপিছতে দি দিম পানী। এতিয়া মই ইয়াত দি দিম পানী। মই ঠাণ্ডা পানীয়ে দিছোঁ, আপোনালোকে কুহুমীয়া গৰম পানীও দিব পাৰে, তেতিয়া সোনকালে বইল হ'ব। বেছিও নিদিওঁ, যেন তেন সিজিব পৰাকৈ দিম। অকণমান লৰাই দিছোঁ আৰু অলপ দিব লাগিব। এতিয়া বইল হ'ব দিম অলপ। ফ্লেমটো হাই কৰি দিব সোনকালে বইল হ'বলৈ। ৱাও, কি ধুনীয়া লাগিছে গোন্ধটো, পাইছে নাই? মজা। এতিয়া মই ইয়াত দি দিম গাজ অলপ, এনেই ফ্লেভাৰটোৰ কাৰণে। আমাৰ এনেকুৱা ডাঙৰ ডাঙৰকৈ কাটি পিনি কেইবা বৈয়ামো ভৰাই থোৱা আছে গাজ। অলপ দিম, বেছি নিদিওঁ।
মায়ে ভৰাই থৈ দিছে মায়ে ধুনীয়াকৈ গাজ প্ৰতি বছৰে ভৰাই আৰু আমাৰ চবেই গাজ খাই ভাল পায় হৈ গ'ল অলপ পানীটো দি দিম জাষ্ট হৈ গ'ল গতিকে পেলাই পেলাই দিছা কৰি গৈছে আৰু গাজ খাই কোনে কোনে ভাল পায় ক'ব তাৰপিছত মই যে থৈছিলোঁ এই নহৰু আদাৰ পেষ্টখন লাষ্টত দিবলৈ এইকণ দি দিম তেতিয়া মানে কি হয় নহৰু আদাৰ গোন্ধটো থাকি যায় আৰু ভাল লাগে বইলটো গতিকে এইটো দি দিলোঁ একেবাৰে ফাইনেলকৈ দিছোঁ আৰু এইটো তাৰপিছতে দি দিম অলপ কেঁচা ধনিয়া ওপৰে ওপৰে বাছ এতিয়া আৰু অলপ দেৰি বইল হ'বলৈ দিম পানীটো অকণমান শুকাবলৈ দিম তাৰপিছত আমাৰ ৰেডি হৈ যাব তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বেছি লৰাব নালাগে বেছি লৰালে মানে বেয়া হৈ যায় বইলটো আৰু দেখিছেনে এইবোৰ তেল দিয়া নিচিনাকৈ পূৰা ওলাইছে কিন্তু মই তেল অকণো দিয়াই নাই আপোনালোকে দেখিছে গতিকে এইটো অলপ বইল হ'ব দিওঁ পানীটো আৰু অলপ শুকাব দিওঁ তাৰপিছত ৰেডি হৈ যাব চ' ফাইনেলি আমাৰ ৰেডি বইল চিকেন আৰু বেছিকৈ ভোক লাগি গৈছে বেহুচ হৈ যাবা চাবা তোমাক টেষ্ট কৰিব দিম এতিয়া দিয়া দিয়া ফটাফট টেষ্ট কৰোঁ প্ৰথম খাই কৈ লোৱা তাৰপিছত আমি ভাতটো খাম টেষ্টটো কৰি লওঁ দিয়া ফটাফট বনাই তেতিয়া চ' এয়া মই বাতিত অলপ উলিয়াই লৈছোঁ হাজবেণ্ডক টেষ্ট কৰিবলৈ দিওঁ শুনিছানে শুনিছা সেইদিনা হা অকণমান টেষ্ট কৰি চোৱা কেনেকুৱানো হৈছে মই ৰিভিউ দিব লাগিব নেকি একদম সঁচা ৰিভিউটো আৰু ভিডিঅ' কৰি আছোঁ বুলি মিছাকৈ কৈ নিদিওঁ চুপটো খাইছোঁ চুপটোতো খালোৱে বাৰু ভাল হৈছে কেনেকুৱা কোৱা আকৌ খাওঁ ক'বই পৰা নাই খাওঁতে সাংঘাতিক টেষ্ট আছে সঁচাকৈ এনেই কোৱা নাই অলপ নাগা হেৰি টাইপ হৈছে কিন্তু নাগা মানুহবিলাকে মানে শুকুৱাই দিয়া একেবাৰে হেৰি কৰি দিয়ে ড্ৰাই কৰি দিয়ে পূৰা জোলটো মানে নাইকিয়া কৰি দিয়ে একদম অলপ ৰাখে মানে তেলি তেলি হেৰি এটা অইলি কিন্তু বঢ়িয়া হৈছে ভাতটো খাওঁ নেকি ভাতটো ফটাফট খাই দিওঁ ভোক লাগিছে মোৰ ভোক লাগি গ'ল খাব নেকি নালাগে তেতিয়াহ'লে আমি ভাতটো খাই লওঁ মিছন ছাকচেছ হ'ল দেই 0 অইল চিকেন চ' আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ আমাৰ থালি ৰেডি হৈ গ'ল বন্ধাকবিটো এনেকৈ ছাইডত দি দিছোঁ কাঁহীৰ তেতিয়াহ'লে এতিয়া আমি খাই লওঁ দেই চ' এতিয়া আমি খাবলৈ বহিলোঁ খাই লওঁ ধুনীয়াকৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও ট্ৰাই কৰিব ৰেচিপিটো তেতিয়াহ'লে আমি খাই লওঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট ব্লগত লগ পাই আছোঁ আজিলৈ বাই বাই আমি খাই লওঁ